তো এয়া বা আছে আৰু আমি মালিকৰ পৰা আহিছিলোঁ হয় এনে চাব আহিছিলোঁ আৰু সেইকাৰণে আপোনাক দেখাই পালোঁ এটা দুখৰ খবৰ আমাৰ আৰফান পৰিয়াল মোক বিচাৰি তো হে গাইছ ৱেলকাম বেক টু আৱাৰ চেনেল অসমৰ জলিকান মানে লাইন নাইতো আন্ধাৰ হৈ আছে আৰু তথাপি বনাবই লাগিল আৰু কাৰণ যাওঁৱেই এতিয়া মানে তো কি হ'ল মই আৰু আৰফান নামৰ লগতে মানে মোৰ ক্লাছমেট হয় তো আমি দুজনে মানে যাই আছোঁ বশিষ্ঠ যাবলৈ তো তাতে কি হ'ব কি নহ'ব আপোনালোকক দেখাই আছোঁ এণ্ড মোৰ মন পচন্দৰ জেগা মানে মই যেতিয়া সৰু আছিলোঁ তেতিয়া মানে আগতে তাতে আছিলোঁ মানে ঠিক আছে তো তাৰে সেইবোৰ কৈ আছোঁ দিয়কচোন ভিডিঅ'ৰ মাজতে কৈ থাকিম তো এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ কিন্তু আৰম্ভ কৰাৰ আগতে এটা কথা আপোনালোক কৈ দিওঁ যদিহে কোনোবা নতুনকৈ চেনেলটোত আহিছে মোৰ তেনেহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি কিনে বেল আইকনটো বজাই দিছোঁ টিং কৈ যেনেকৈ আপোনালোকৰ মন্দিৰৰ ঘণ্টা বজাই টিং কৈ তো আজি ভিডিঅ'টো বেছি দেৰি নকৰি আৰম্ভ কৰোঁ আৰু প্লিজ ভিডিঅ'টো চাবা আৰু বাকীবোৰে লাইক কমেণ্টটো কৰি যাবা কেনে লাগিল কি হ'ল এক্সপিৰিয়েঞ্চ তো মানে আপোনালোকক দেখাম যিহেতু ভিডিঅ'টো তো আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ তো হে গাইছ মই এতিয়া বৰ্তমান আছোঁ গোটানগৰ তো মানে কি হৈছিল মোৰ গাড়ীখন মানে আমাৰ ফাদাৰে লৈ হৈছিল তো গাড়ীখন মানে নিবাক লাগি মই এতিয়া এটা আহিছিলোঁ তো গাড়ীখন ল'লোঁ দিয়কচোন বাৰু তো এতিয়া যাই আছোঁ আৰফানক লগ কৰিব তো আৰফানক লগ কৰোঁ পিছৰখিনি আপোনালোকে চাই থাকক সেই জলকিনে আমি ফাইনেলি আহি পালোঁ গৌচালা আহি পিনে আহি গ'লোঁ তো আৰফান ভাইক লগ কৰিলোঁ এণ্ড আজি ফাৰ্ষ্ট টাইম আমি দুজনে দুটা ইউটিউব চেনেলে একেলগত ভিডিঅ' কৰি আছোঁ তো ভিডিঅ'টো নিশ্চয় ভাল হ'ব তো চাই থাকক খালি ভিডিঅ'টো তো এতিয়া হেলমেটত কিবা কিবি এইগিলাখান লগা আৰফান ভাই কিবা আনিছে এইটো তো আনবলৈ কি হয় বা এইটো আৰফান ভাই কৈ দিব वाह क्या मुस्कुराहट है जैसे मुंह में लिया हो आज ही এইটো সেটআপ হয় যোনটো হেলমেটত লগা মানে হেলমেটৰে এইখিনিত লগাম হয় क्या करता है रे तेरी तो मजा आया এই হেলমেটৰ মাস্ক এইটো তো আমি এইবিলাক লগাই কিনে আপোনালোকক একদম দেখাই আছোঁ আৰু বেছি কৈ নাথাকোঁ নহ'লে ভিডিঅ'টো বহুত দীঘল হৈ যাব তো চাই থাকক জলকিনটো আমি ফাইনেলি আহি আছোঁ মানে মই আগৰ ৰাস্তাৰে আহি আছোঁ যোনটো ৰাস্তাৰে মানে মই সদায় বেলতলা বা বেলতলা চাৰিআলি এনেকুৱা জেগাত যাওঁ তো সেইটো ৰাস্তাৰে যাই আছোঁ বৰাগাঁও হৈ কিনে যাই আছোঁ মানে বৰাগাঁও হৈ গ'লে কি হয় মানে অলপমান শ্বৰ্টকাট পৰে প্লাছ এই ৰাস্তাটো ভাল মানে আৰু অলপ মামা কম থাকে সেই কথা তো আৰফান ভাই আৰু মই যাই আছোঁ এনেকৈ তো এয়া পুৰা ছেটআপ লগাই আছোঁ তো এতিয়া আমি মানে পেট্ৰলটো ভৰাম আৰু কাৰণ এই চব পেট্ৰল বহুত নাই আৰু আজি ফাৰ্ষ্ট টাইম মই মট'বিলাক এই কিবা আৰু মই নিজে হাঁহি মানে ফাৰ্ষ্ট টাইম আজি মই মটৰ ব্লগৰ এক্সপিৰিয়েঞ্চ দি আছোঁ আপোনালোকক তো কেনেকুৱা হৈছে ক'ব কাৰণ আগলৈকেও যাতে মই মটৰ ব্লগ আপোনালোকক দি থাকিব পাৰোঁ আৰু নেক্সট চাগে মই হাজো যাম তো মানে ঈদত হাজো যামতো তো গাঁৱত তো তেতিয়া আপোনালোকক যদি মটৰ ব্লগ লাগে একদম পাই যাব আৰু প্লাছ ভিডিঅ'ৰ মাজতে এটা কথা কৈ দিওঁ ফাৰ্ষ্ট টাইম আপোনালোকে মানে এই ভিডিঅ'টোত মানে আপোনালোকে কিউ&এ অপশ্যন দিছোঁ মই মানে কিউ&এ মানে হ'ল ফুল ফৰ্মটো কুৱেশ্যন এণ্ড এনচাৰ আপোনালোকৰ যদি মোৰ কিবা কুৱেশ্যন সুধিব আছে বা কেনেকৈ কৰা কি কৰা কিমান কি মানে মাইলেজ গাড়ীৰ পিছত আকৌ কিমান ক্লাছত পঢ়া ষ্টেটাছ কিবা কিবি আৰু কিউ&এ টাইপত আপোনালোকে সোধক মই নেক্সট ভিডিঅ' যোনটো কৰিম হাজো ৰাইডৰ বা নেক্সট যোনটোৱে কৰিম তো সেইটো আপোনালোকক তাতে সেই ভিডিঅ'টো আপোনালোকৰ চবৰে স্ক্ৰীনশ্বট মাৰি কিনে কুৱেশ্যনবোৰৰ এনচাৰবোৰ দি থাকিম তো এতিয়াৰ পৰা আপোনালোকে টাইপিং কৰি দিয়ক আৰু মোৰ ভিডিঅ'টোত কমচে কম 10টা কিউ&এটো আহিবই লাগে আপোনালোকৰ পৰা প্লিজ আপোনালোকে খালি কৰি দিব আৰু ভিডিঅ'টো দীঘল নহ'ব একদম তাতে দেখাম অলপ তেল চেল ভৰাম তো যাই থাকোঁ আৰু তো আমাৰ এতিয়া পেট্ৰল ভৰোৱা চেছ তো আমি এতিয়া দাদাই পেট্ৰল চেল ভৰাই দিলে তো এতিয়া আমি বঢ়িয়াকৈ যাই আছোঁ দাদাই কিন্তু বেলেগ স্মাইল দিছে বাহ তো এতিয়া আমি যাওঁ হেলমেটটো বি মাষ্ট তো নহ'লে এইটো আমাক বেয়া নহ'লে মাৰিব আৰু হেলমেট লগত নাযাব লাগিব তো দাদাৰ কিবা বেলেগে চিষ্টেম দিওঁ দাদাই মুচাৰি পেট লৈ কিনে নিজৰ টেংকি দিওঁ और अभी तो रुको क्लाइमैक्स अभी बाकी তো এতিয়া আমি বঢ়িয়াকৈ আৰামছে ওলাই যাওঁ যাই কিনে একদম তাতে দেখাই আছোঁ আপোনালোকক কাৰণ ইয়াতে বহুত জাম চাম থাকিব তো একদম তাতে আপোনালোকক লগ পাম ভিডিঅ'টো খালি চাই থাকিব চ' জলকিনে আমি হাই হেল্ল' কৰি বহুতখিনি আগত আহি গ'লোঁ তো আমি বেলতলা চাৰিআলিৰ পৰা এইপিনে মানে বেলতলা যোনটো চাৰিআলি আছে মানে যদি আপুনি মানে আমাৰ মালিগাঁৱৰ ছাইডৰ পৰা আহে তেনেহ'লে ৰাইট ছাইড হ'ব আৰু যদি আপুনি চাইডৰ পৰা মানে কি বুলি কয় এইটো গণেশগুৰিত বেলতলা সেই ছাইডৰ পৰা আহে তো
তো তেনেহ'লে আপোনাৰ লেফ্ট চাইড হ'ব ঠিক আছে। তো পুলিচ পইণ্টৰ পৰা চাৰিআলিটো যোনটো আছে বেলতলা, তো তাৰ পৰা আমি এনেকৈ ৰাইট চাইডে সোমাই আহি আছোঁ এতিয়া মানে আমি পামেই আৰু তাতে মানে বহুত কথা ক'ব আছে। তো কৈ আছোঁ আপোনালোকে খালি শুনি যাব, কাৰণ মোৰ বহুতো স্মৃতি আছে আৰু এইখিনি জেগাত বহুতেই স্মৃতি আছে আৰু। তো তাতে যাই কিনে কৈ আছোঁ আমি পামেই আৰু গুগল মেপত দেখাই আছে যে আৰু আমি মানে বহুত ওচৰতে আছোঁ, 5 মিনিটতে পাই যাম। তো একদম তাতে যাই কিনে আপোনালোকক দেখাই আছোঁ, খালি আপোনালোকে চাই থাকক। তো আমি ফাইনেলি আহি গ'লোঁ আৰু এইয়া চাওক, এইটো বশিষ্ঠ কিবা ভূতনাথ আৰু ইয়া বশিষ্ঠ আশ্ৰম দেৱালয়। তো ইয়াৰে ভিতৰত আমি সোমাই যাওঁ, সোমাই কিনে আপোনালোকক দেখাই আছোঁ, চাই থাকক দা ভিতৰত কি আছে কি নাই, আৰু তাৰে অলপমান এক্সপ্লেইনটো কৰিব আছেই, খালি ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকক। তো ভিতৰত একদম দেখাই আছোঁ আৰু আপোনালোকক আমি। তো ফাইনেলি আহি পালোঁ আৰু গাড়ী ইয়াতে থলোঁ, ইয়াতে 10 টকাকৈ টিকেট কাটি কেনে গাড়ী থলোঁ। তো মানে ইয়াতে কি হয়, মানে 10 টকাকৈ গাড়ী থ'লেতো কিন্তু হেণ্ডেল কৰিব নোৱাৰে, কাৰণ এই বেলেগ গাড়ী দেখাতো। তো সেই কথা ভিতৰত দেখাওক, মানে গাড়ী আহি থাকে না বেলেগ, তো এইখিনি হেণ্ডেল কৰিব মানা কৰিছে। তো আমি ফাইনেলি এইখিনি ভিতৰত আহি গ'লোঁ। তো ভিতৰত এক্সপ্লেইন কৰি আছোঁ, একদম এইখিনিত নেদেখাওঁ আৰু একদম ভিতৰত দেখাম আৰু। তো বলক গাইজ, আমি মানে আহোঁতে মানে প্ৰস্তুতি বাক দেখা পালোঁ। তো প্ৰস্তুতি বা কিবা এটা শ্বুটিঙৰ কামত আহিছে। তো এয়া প্ৰস্তুতি বা আছে, আমি ফটো মাৰিলোঁ বাৰু প্ৰস্তুতি বাৰ লগত। তাৰপিছত আৰু এয়া বা আছে, আৰু বাই কিবা কামত আহিছে দিয়কচোন, পিছত আৰু লগ পাই থাকিব বাক। আৰু এতিয়া আমি দুজনে ভিতৰত যাব লৈছিলোঁ, কিন্তু বাক দেখি কিনে আমি ৰহি গ'লোঁ আৰু। আমি মালিকৰ পৰা আহিছিলোঁ, হয়, এনেই চাব আহিছিলোঁ আৰু সেইকাৰণে আপোনাক দেখাই পালোঁ। তো এতিয়া এনেকৈ ভিতৰত আহি প্ৰস্তুতি বাক লগ পালোঁ, আপোনালোকক দেখালোঁ, কি লাক আৰু কি ক'ম, মানে প্ৰস্তুতি বাক দেখা পালে ধেমালি নহয়। ফটো এখন আছে বাৰু, মাজত দি দিম আপোনালোকক। তো এতিয়া আমি এনেকৈ ভিতৰত সোমাই যাওঁ। তো ভিতৰত সোমাই কিনে আপোনালোকক দেখাই আছোঁ, এক্সপ্লেইন কৰি আছোঁ, চাই থাকক। তো গাইজ, আমি ফাইনেলি আহিছোঁ আৰু ইহঁতক চাওক আয়ানে যে কষ্টম চাওক, যে ফাৰ্ষ্ট টাইম মই ইমান ক্ল'জলি ইহঁতৰ ওচৰত আহিছোঁ, এই চাওক। তো ইয়াৰ নিজৰাটো দেখা পাইছে, আৰু দুনিয়াৰ বানৰ দুনিয়াৰ, আৰু নিজৰটো ভালকৈ আপোনালোকক ওপৰত দি দেখাই আছোঁ ৰ'ব। ইয়াৰ ফানে মোৰ মাজত আহি যায় বাৰ। তো নিজৰাটো দেখাই আছোঁ, আহক না, ইপিনে আহক। তো সেয়ে চাওক, আৰু ওপৰত যদি দেখাব পাৰোঁ আপোনালোকক দেখাই আছোঁ। তো কি ক'ম আৰু ইয়াৰে মানে এটা হেৰি ক'ম আপোনালোকক, মানে মই যেতিয়া মানে বহুত সৰু আছিলোঁ আৰু তো তেতিয়া মানে কি হৈছিল, আমি মানে ফাৰ্ষ্ট মানে মই এতিয়া য'ত থাকোঁ মানে মালিগাঁৱত থাকোঁ ন। তো আগতে মানে মই মালিগাঁৱত নাছিলোঁ, মই মানে ফাৰ্ষ্ট বশিষ্ঠত আছিলোঁ আগতে, একদম সৰু থাকোঁতে আৰু। তো তেতিয়া মানে কি আছিলে, আমাৰ মাহঁতে মানে কাপোৰ ধুব আহে, ঠিক আছে, ইয়াতে কাপোৰ ধুব আহে, আৰু মাহঁতে আমাক লৈ আহে। মই আৰু ভণ্টি আছিলে মোৰ লগত, আৰু লগৰ কোনোবা আছিলে। তো সিহঁতে আমি কি কৰোঁ, মানে মই আৰু ভণ্টি স্পেচিয়েলি বহুত সৰু আছিলোঁ আৰু তেতিয়া আমি কি কৰোঁ, ইয়াতে এনি টাইম খেলি থাকোঁ। মাহঁতৰ যেতিয়ালৈকে কাপোৰ ধোৱা নহ'ব, আমি তেতিয়ালৈকে মানে ইয়াতে খেলি থাকোঁ আৰু এইখিনি জেগাতে খেলি থাকোঁ আৰু। আজি কমেও মই মানে নিজৰ এটা কিবা ভাল লাগি আছে চাই কিনে, কমেও মই এক ছেকেণ্ড, মই কেমেৰাটো ঘূৰাই কিনে দেখাই আছোঁ। তো কমেও মই মানে ইয়াতে আজি 12-13 বছৰ পিছত আহি আছোঁ। মোৰ এনেকুৱা লাগিছে মই ইয়াতে আহা নাই, মোক এই জেগাখিনিয়ে মাতিছে, ইমান মানে আল্টিমেট আৰু ভাল এটা লাগি আছে, কি ক'ম মানে। চাওক না, এইখিনি জেগাত এদিন মই গা ধুই আছিলোঁ, ইমান সৰু আছিলোঁ তেতিয়া, বম টিকলা আছিলোঁ। ভণ্টি আৰু মই স্পেচিয়েলি মানে গোটেই দিনটো আৰু ইয়াতে ডুবি থাকোঁ আৰু। তো তাৰপিছত মায়ে যেতিয়া কাপোৰ চাপোৰ ধোৱা হয়, মাহঁতৰ মানে গেং এটা থাকে ন, মহিলা গেং। তো সিহঁতে কাপোৰ চাপোৰ ধোৱা হ'লে আৰু আমাক মাৰি কেনে ভালকৈ চাবোন তাবোন ধুৱাই কেনে গাটো ধুৱাই কেনে লৈ যায়। মানে গোটেই দিনটো এইখিনিতে ডুবি থাকোঁ আৰু। আজি কিবা বেলেগ এটা ভাল লাগিছে, কাৰণ ইমান দিন পিছত আহিছোঁ যে ইয়াতে। মই ক'লোচোন আপোনালোকক, মানে মই ইয়াতে অহা নাই, মোক এই জেগাখিনি যেন মাতিছে এনেকুৱা লাগি আছে। তো দেখাই আছোঁ, আগে পিছে আপোনালোকে চাই থাকক। আৰু গাইছ, এটা কথা কৈ দিওঁ মাজতে, যদি আপোনালোকে এই ভিডিঅ'টো হিন্দীত চাব খুজি আছে, কাৰণ এনেকুৱা বহুতো থাকে ন যে এছামিছ ভালকৈ বুজি নাপায়, তো আৰবান ভাই চেনেলৰ যোনটো আজিৰ ভিডিঅ' হ'ব, সেই লিংকটো মই ডিছক্ৰিপশ্যনত থৈ দিম, আপোনালোকে চাব, খালি ইয়াকো ছাপোৰ্ট কৰি দিব আৰু এই চাওক, ইহঁতৰ গা ধোৱা জুতি, মচন, এই চাওক, আণ্টি আণ্টা কি বস্তু, এই ছোৱালীটোক চাওক, আৰু ইয়া সৰু পোৱালীবোৰক চাওক, চবেই আৰু গা ধোৱাত ব্যস্ত, আৰু যি ঠাণ্ডা পানী কি ক'ব আৰু। মোৰ নিজৰে ভৰি গেন অলপমান যদি এনেকৈ দিওঁ, মানে কিবা বেলেগ আৰু ইয়াতে কিবা শিলত চোন কিবা মূৰ্তিৰ নিচিনা কিবা আঁকা আছে, আঁকা নহয় মানে শিলে হয়, এইটো মস্ত মেমৰি চাওক, শিল হয়, কিন্তু শিলতে কিবা বনোৱা আছে আৰু কিবা এইগিলাখন মই নাজানো, কিবা সৰু কিবা মানুহৰ দৰে, এইগিলা পিছত দেখাই থাকিম আৰু। ভবা নাছিলোঁ মানে ইমান মানুহ হ'ব বুলি, কিন্তু মানুহ এতিয়া মানে বাঢ়ি আছে অলপকৈ, কাৰণ এই ছানডে চবে আৰু আহে আৰু এইখিনি জেগা ঠাণ্ডা আৰু গছটো গছে, আৰু এই কি প্ৰকাণ্ড গছ, মানে কেমেৰাতে সৰুৱে আহিব দিয়কচোন, যিমান ডাঙৰে হওক, আপুনি ৰিয়েলত আহিলেহে গম পাব। আৰু বান্দৰ অসংখ্য, এইয়া বানৰ
চব আৰু এৰে মাইনাকেইটাক চাইছোন সৰু সৰু পোৱালিকেইটাক তো সিহঁতে এনেকৈ খেলি আছে আৰু আমি অলপ অলপ চাই কিনে আৰু সিপিনে পিনে দেখাৰ পিছত আপোনালোকে দেখাইছোঁ মোৰ হেলমেটটো পিছত তাতে থৈ দিলোঁ ৰ'ব মই হেলমেটটো আনো নহ'লে পৰি চৰি যাব এটা দুখৰ খবৰ আমাৰ আৰফান পৰিয়াল মোক আৰফানক ধৰবা খুজিছিলোঁ মই অলপৰ কাৰণে ফোনকেইটা বাচি গ'ল কিন্তু এই যাক মোক গোটেই ভিজে মাৰছে আৰু ইয়াৰ গোটেই কাপোৰ ভিজি গৈছে তাৰ বোলে ভৰি চিলি গ'ল তো অলপমান চাওঁ কি হ'ল মানে এই পিছল আছিলতো তো সি যেতিয়া মানে নামা পৰ্যন্ত মানে শ্লিপ খাই গ'ল আৰু মোক এই ভিজাই মাৰিলে তো সেই গাইজ আমি অলপমান এইটো মন্দিৰটো দেখা পাইছে তো মই আছোঁ ওপৰত এইখিনি আৰফান আৰু মইতো এই তলত অলপমান যাই কিনে অলপ সিপিনে কৰোঁ ৰ'ব তো আপোনালোকক দেখাই আছোঁ মই ইয়াৰ পৰা জাম মাৰি কিনে আপোনালোকক আৰু আপোনালোকে আৰু জাম নামাৰিব আৰু মই আৰু অলপমান চাই চিতিহে যাম তোমাৰো তো এই আৰফানো তাৰ পৰা জাপ মাৰি কিনে তলত আহিলোঁ এতিয়া এই চাইডে সিপিনে যাওঁ ৰ'ব সিপিনে যাব নোৱাৰোঁ এই চাইডেদি যাওঁ মই চ' আহি গ'লোঁ আৰফান সেই চাইডে মই চাইডে এই জেগাখিনি কিন্তু বেষ্ট আৰু নিজৰটো মানে এই চাওক যোনখিনি মানে মেইন এই জেগাখিনি জোৰৰ ফালৰ পৰা যায় সেইখিনি আস্তে আৰু যোনফালে সেইখিনি মানে পৰে সিপিনে বহুত জোৰে পৰে তো ইপিনে নিজৰাটো আৰু সেই গাইজ আমি এতিয়া যাব লৈছোঁ তো অলপমান মানে ৰখিব দিছে কাৰণে এই প্ৰস্তুতি বাই মানে কিবা এটা শ্বট লৈ আছে তো শ্বটটো লোৱা হোৱাৰ পিছত আমি যাওঁ আৰু তো ইয়াৰ প্ৰস্তুতি বাক দেখা পাইছে প্ৰস্তুতি বাক লগ কৰালোঁ বাৰু তেতিয়া তো এতিয়া শ্বটটো লোৱাৰ পিছত আমি এনেকৈ আস্তেকৈ যাওঁ আৰু তো গাইজ আজিৰ কাৰণে এইখিনি আছিল ভিডিঅ'টো যদি আপোনালোকে ভাল পালে লাইক কমেণ্ট কৰি যাব আৰু নিশ্চয়কৈ কমেণ্টটো কৰি কিনে জনাই যাব তো আগন্তুক ভিডিঅ'লৈ মই আহি থাকি লিংকটো আপোনালোকৰ মাজত তো আজিৰ ভিডিঅ'টো কেনে পালে নিশ্চয় কৈ যাব তো লাইক কমেণ্ট ছাবস্ক্ৰাইব শ্বেয়াৰখিনি আপোনালোকৰ থাকিল আৰু আৰফানে বোলে কিবা কয় गाइस इसको सपोर्ट कीजिए जितना हो सके इतना सपोर्ट कीजिए बहुत मेहनत कर रहा है तो यही था मेरा इंट्रोडक्शन जो कुछ भी है इसको सपोर्ट कीजिए তো সেয়াই আৰু ছাপোৰ্টটো মেইন আৰু ছাপোৰ্টটো কৰি যাব আগন্তুক এনেকুৱা ভিডিঅ' লৈ থাকিম তো আজিৰ ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ জয় অসম নমস্কাৰ